हेलो गाइस मैं इतना रातिपुवा 8টা বাজিছে 8টা বাজি মানে মই দোকান খুলিব গৈছিলো তাৰ পিছত এই পথাৰখানি দেখি মই মনটো কিবা ভাল লাগি গল দেই তাৰ পিছত ভাবিলো যে এটা ভিডিও বনাই দাও আৰু বতৰটো ইমান ধুনীয়া কৰিছে মানে ৰ'দটো যে ধুনীয়াকৈ ওলাইছে অকণ ঠাণ্ডা লাগিছে ভাল লাগিছে মনটো সেইটো কাৰণে ভাবিলো এটা ভিডিও বনাই আৰু পথাৰখন দেখি কেনে বিৰাট ভাল লাগিছে আপোনালোকক দেখাবলৈ চেষ্টা কৰিছো পথাৰখন এই ধানবোৰ ধুনীয়াকৈ পকিছে আৰু কেইদিনমান গ'লে কাটিব লাগিব ইফালে ধান ৰুছে মাজতে ৰাস্তাটো ইটো আৰু লগতে এইটো কালভাৰটো আছে আৰু ইফালেও ধান আছে ধুনীয়া ধানবিলাক এবাৰ বহুত ধুনীয়া আছে খালি অলপমান দিন আগতে যে বতাহ বৰষুণ দিছিলে তেতিয়া ধানকেইডাল মানে পৰি থাকিল আৰু পথাৰৰ মাজত ধুনীয়া এটা ঘৰ বনাইছে এইবিলাকে আৰু গাঁৱৰ পৰিৱেশ ভাল লগা পৰিৱেশ আৰু মোৰ মনটো আজি বিৰাট ভাল লাগি গ'ল দেই গাইজ সেইটো কাৰণে ভিডিঅ'টো বনালোঁ এইটো মোৰ প্ৰথমটো ব্লগ হয় আপোনালোকে ছাপোৰ্ট কৰিব দেই আজি ব্লগটো ইমানতে শেষ কৰিছোঁ শ্বৰ্ট মিনি ব্লগ হিচাপে বনালোঁ আৰু ভাল ভাল ভিডিঅ' পাই থাকিব